নিৰামিষ ভাত এসাঁজ এতিয়াহে সম্পূৰ্ণ হয় যেতিয়া ভাতৰ লগত খাবলৈ কেইটামান বৰা লগতে অকণমান চাটনি হয়। পিছে আজিৰ দুপৰীয়াৰ সাজৰ বাবে মই বনালো লাও পাতেৰে বৰা লগতে অলপমান চাটনি। তাৰ বাবে আগতীয়াকৈ দালি অলপমান তিয়াই ৰাখিছিলো। এতিয়া দালিখিনি ভালদৰে পিচি এটা পেষ্ট বনাই ললো আৰু পিচি ৰখা পেষ্টখিনিৰ লগতে দিলো অলপমান কাটি ৰখা পিঁয়াজ, জলকীয়া, নিমখ, হালধি গোটেইখিনি দি ভালদৰে মিক্স কৰি ললো। লাও পাত কেইটা মই আগতীয়াকৈ ধুই ৰাখিছিলো। এতিয়া এটা এটাকৈ লাও পাত লৈ বনাই ৰখা দালিৰ পেষ্টখিনি এনেদৰে ভালদৰে ইলুটি খিলুটি কৰি লগাই দিম আৰু ঠিক একে ধৰণে বাকী কেইটা পাততো এনেদৰে দালিৰ পেষ্টখিনি লগাই ল'ম। দালিখিনি মই গোটেইখিনি ব্যৱহাৰ কৰা নাই, অলপমান দালি থৈ দিছিলো কাৰণ সেইখিনিৰ চাটনি বনাব লাগিব। এতিয়া এখন টাৱাত অকণমান তেল দি ইলুটি খিলুটি কৰি ৰঙচুৱা হোৱালৈকে ভালদৰে ফ্ৰাই কৰি ল'ম আৰু এনেদৰে বনালে ৰেডি হৈ যাব আমাৰ লাও পাতৰ বৰ। লগতে অলপমান দালিৰ লগতে দিলো কেইটামান লাও পাত, লগতে কেইটামান নৰসিংহৰ পাত, মান ধনিয়াৰ পাত, সোৱাদৰ বাবে নিমখ, জলকীয়া আৰু কেইফুটামান নহৰু দিয়া পাছতে এয়া চাটনি হৈ গ'ল ৰেডি।